গাইজ এতিয়া বাজিছে কেইটা বাজিছে বাৰু দেখি পাইছেনে 5টা মানে 5:30 হ'বলৈ হৈ আছে চাওকচোন এয়া 5:30 হ'বলৈ হৈ আছে তো মায়ে ৰাতিপুৱাই যায় খোজ কাঢ়িবলৈ এতিয়া আহিব আৰু এতিয়া চাব মোৰ ছোৱালীজনীক লৈ যাম তাই কিমান হেঁপাহত মাক আইতাকক সাৱটি মেলি ধৰিব আমি চাই লওঁগৈ গৈ মেলি যে মা ক'লৈকে পালেহি ব'লা নুকু এয়া নুকু ৰেডি হৈ গৈছে যাবলৈ ৰাতিপুৱা খোজকাঢ়ি মেলি আহিলে এতিয়া নুকু যে ভাগো যাও হাত কাৰো আইতাকে যেতিয়াই মৰ্ণিং ৱাক কৰি উভতি আহে তেতিয়া মানে তাই মানে পূৰা ৰখি থাকে গেটতে আৰু এনেকৈ জুমি চাই থাকে আইতাকে আহি আছেনে যেতিয়া পাবহি হ'ব হয় তেতিয়া মানে তাই পূৰা দৌৰি মেলি আইতাকক সাৱটি লয় একদম ধুনীয়াকৈ চাওকচোন চাব পাৰিছে আপোনালোকে কেনেকৈ দৌৰি গৈছে তাই সদায় এইটো মমেণ্ট হৈ থাকে কিন্তু আজিহে মই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ কাৰণ ভিডিঅ' ৰেকৰ্ড কৰিবলৈ মই সদায় মানে পাহৰি থাকোঁ কিন্তু এতিয়া যাবলৈ হ'ল ইয়াৰ পৰা সেইটো কাৰণে মোৰ মনত গোটেইখিনি মানে মমেণ্ট কেপচাৰ কৰি থ'ম বুলি মনত আহি গৈছে এইখিনি তাই মানে গাঁৱৰ সকলো মানুহৰ লগতে এটেচ হৈ গ'ল আৰু আমাৰ মোৰ মা দেউতা হওক বা আমাৰ ফেমিলি মেম্বাৰ সকলোৰ লগত ইমানে গভীৰভাৱে এটেচ হৈ গ'ল নহয় আৰু এইখিনি মৰম আৰু এটেচমেণ্টবিলাক দেখি মেলি এৰি থৈ যাম সেইখিনি মানে ভাবিলে বহুত বেয়া লাগে মানে আমাৰ কাৰণে নহয় তাইৰ কাৰণে একচুৱেলি বেছি বেয়া লাগি আছে মোৰ আজি তাই ইমানে মানে তাত যোৱাৰ পাছত তাই বিচাৰি থাকে ককা আইতাহঁতে ক'ত গ'ল মানে গোটেইখিনি ক'ত গ'ল এনেকৈ বিচাৰি থাকে আৰু ইমান দূৰলৈ যাম যেতিয়া পটককৈ লৈ আহিব নোৱাৰোঁ হয়নে ফুচুলাই মেলি সেনেকৈ এডজাষ্ট কৰাই দিওঁ আৰু তাই মানে আইতাকৰ সাৱটি মেলি চাওকচোন কেনেকৈ আহি আছে আৰু ককাক আইতাকৰ লগত ধুনীয়াকৈ চকীত বহি মেলি অকণমান টাইম পাছ কৰিব